সকলোলৈ আন্তৰিক শুভেচ্ছা জনাই আৰম্ভ কৰিবলৈ স্বৰচিত কবিতা আবৃত্তি। কবিতাৰ শিৰোনাম প্ৰেমৰ সংজ্ঞা বিচাৰি। নকবা নকবা লিখিবলৈ কবিতা, শূন্য আজি অনুভৱৰ চোতালখন, বুকুৰ উদং পথাৰখন, প্ৰেম বিচাৰি হাহাকাৰ, সঁচা প্ৰেম বিচাৰি। মন মাধুৰী ভৰপূৰ অগ্নিৰ লেখীয়া বিষাদেৰে তহিলং কৰিলো প্ৰেমৰ সকলো উৎস, কিন্তু নাপালো কতো প্ৰেম। কৰবাত প্ৰেমৰ চক্ৰাঘাতত নিহত হৈছে কোনোবা, চলনা কৰি কাৰোবাৰ নিষ্পাপ জীৱন কৰিছে দংশ, কাৰোবাক বিষাদেৰে উপচাই দিছে। আন কৰবাত শুনিছো প্ৰেম হেনো বেচা কিনা হৈছে। প্ৰেমৰ কটীয়া থলীকণ হাহাকাৰ, হৃষ্ট পুষ্ট বীজ বিচাৰি। শুকান মৰহি যোৱা বীজে নষ্ট কৰে আশা বৰহা, নাজানো প্ৰেমৰ সংজ্ঞা কি, স্বৰ্গীয় নে বাস্তৱিক, নে মুখলদাৰে চকুলো পোৱাৰ অন্য ৰূপ, মিছা অভিনয় অথবা অভিলেখ গঢ়া প্ৰেমৰ নামত। সেয়া জানো প্ৰেম? সময়ে উদঙাই দিব এদিন আচল ৰহস্য প্ৰেম। ধন্যবাদ।